নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ সমাগত লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ ভোটাৰলৈ ডাঙৰ খবৰ হয় বন্ধু বান্ধৱীসকল নিৰ্বাচনৰ পূৰ্বে এবাৰ লাখ লাখ ভোটাৰলৈ আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ ভোট দিবলৈ যোৱাৰ সময়ত নিবলৈ নাপাহৰিব আপুনি এই কেইবিধ নথিপত্ৰ লগত লৈ যাব লাগিব আপোনাৰ ভোটাৰ কাৰ্ড ইতিমধ্যে প্ৰকাশ পাইছে ভোটাৰ লিষ্ট চূড়ান্ত তালিকাত চাই ল'ব পাৰিব আপোনাৰ নাম মোবাইল এপছৰ জৰিয়তেও আপুনি চাব পাৰিব আপোনাৰ নাম ইয়াৰ জৰিয়তে চাব পাৰিব আপোনাৰ ভোট কেন্দ্ৰ পৰিচয় পত্ৰ লগত নিয়াটো প্ৰয়োজন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে বহুকেইটা সমষ্টিত সলনি হৈছে ভোট কেন্দ্ৰ তিনিটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন 19 এপ্ৰিলত আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু 26 এপ্ৰিলত আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ 7 মেত হ'ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ভোটদানৰ পূৰ্বে সাজু হওক আপুনি বহাগ বিহু আৰু ঈদৰ পিছতে লোকসভা নিৰ্বাচন